আজি আমি লৈছোঁ ক্লাছ 9 7.1 মানে কুৱেশ্যন নম্বৰ 2 ইয়াত দিয়া আছে যে এ বি চি ডি এটা চতুৰ্ভুজ তাৰে কি দিয়া আছে ইয়াত প্ৰশ্ন দিয়া আছে এ ডি এই বাহুটো এ ডি বাহু কালত সমান বি চি বাহুৰ লগত সমান আৰু দিয়া আছে লগতে এংগুল ডি এ বি অৰ্থাৎ এই এংগুলটো এইটো এংগুল কালত সমান এ বি চি এইটো এংগুলৰ লগত সমান বুলি কৈছে তেন্তে আমাৰ প্ৰমাণ কৰিব লাগে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি এ চি এ বি ডি ত্ৰিভুজটো এইটো মই এক্সট্ৰা কৰি আঁকি লৈছোঁ ইয়াতে কালৰ সৰ্বসম বি এ চি অৰ্থাৎ বি এ চি ঠিক আছে এইখিনি আমাৰ লিখা হৈ গ'ল কি প্ৰমাণ কৰিব লাগে কেনেকৈ দিয়া আছে হ'ল এতিয়া আমি কেনেকৈ প্ৰমাণ কৰিম ত্ৰিভুজ দুটা আমি এক্সট্ৰাকৈ বনাই লৈছোঁ ইয়াত আমি দেখাম কি দিয়া আছে এ বি ডি ত্ৰিভুজ ঠিক আছে আৰু লগতে এ বি চি এই ত্ৰিভুজত আমি দেখা পাইছোঁ প্ৰশ্নত দিয়া আছে এ ডি টু এংগল ছাইড এ ডি ইজ ইকুৱেল টু বি চি অৰ্থাৎ এ ডি বাহু বি চি বাহুৰ লগত সমান বুলি প্ৰশ্নত দিয়া আছে লগতে দিয়া আছে ডি এ বি এংগুল ডি এ বি অৰ্থাৎ এই কোণটো মাজৰ কোণটো কালত সমান চি বি এ চিৰ পৰা বিৰ পৰা এ এই এংগুলত সমান আমি পাইছোঁ এটা বাহু সমান এটা কোণ সমান এতিয়া যদি আমি সৰ্বসম দেখাবলৈ বা অৰ্থাৎ বাহু কোণ বাহু কোণ যিকোনো এটা আমি চৰ্ত মিলাব লাগে যদি আমি এটা বাহু এটা কোণ সমান আৰু এটা বাহু দেখাব পাৰোঁ নেকি আমি সেইটো চাব লাগিব আমি দেখা পাইছোঁ ইয়াত এ বি একেটা বাহু এইটো আছে এ বি ঠিক আছে অৰ্থাৎ এই বাহুটো মানে দুইটা সাধাৰণ বাহু দুয়োটা ত্ৰিভুজত থকা সাধাৰণ বাহু হৈছে এ বি ঠিক আছে এ ডি ইজ ইকুৱেল টু বি চি প্ৰশ্নত দিয়া আছে আৰু এংগুল এ টু এংগুল বি লগত সমান বুলি প্ৰশ্নত দিয়া আছে তেন্তে বাহু কোণ বাহু বা চৰ্ত মতে এই ত্ৰিভুজ দুটা কি হৈছে সৰ্বসম অৰ্থাৎ আমি লিখিব পাৰোঁ এ ডি ইজ ইকুৱেল বি চি দিয়া আছে এ বি সমান এ বি কি বাহু সাধাৰণ বাহু হ'ল দিয়া আছে আৰু দিয়া আছে এংগুল ডি এ বি ইজ ইকুৱেল এংগুল চি বি এ এটাকে ত্ৰিভুজটো এ বি ডি সৰ্বসম ত্ৰিভুজ এ বি চি ঠিক আছে এতিয়া কি হ'ব বাহু কোণ বাহু অৰ্থাৎ এটা বাহু আৰু এটা বাহু তাৰ মাজৰ কোণটো বাহুবা এটা বাহু আৰু এটা বাহু তাৰ মাজৰ কোণটো সেইকাৰণে বাহু কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগসম এতিয়া ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱাৰ লগে লগে ইয়াৰ প্ৰতিটো অংগ প্ৰত্যংগ আমি সমান বুলি দেখাব পাৰোঁ চি পি চি চৰ্ত মতে এতিয়া আমি দেখাম ইয়াতে কি প্ৰমাণ কৰিম এ বি ডি যিহেতু ত্ৰিভুজ দুটা সৰ্বসম হ'ল এতিয়া বি ডি এই ছবিটোলৈ ঘূৰি আহোঁ আকৌ বি ডি এতিয়া সমান দেখাব পাৰোঁ আমি কাৰ লগত এ চিৰ লগত গতিকে বি ডি ইজ ইকুৱেল এ চি যিহেতু সৰ্বাংগসম হৈ গ'ল এতিয়া আমি বাহু আৰু কোণ সকলোকে সৰ্বাংগসম দেখাব পাৰোঁ আৰু লগতে আমাৰ এংগুল কি প্ৰমাণ কৰিব দিছে এ বি ডি কোণটো চাওঁ আমি এ বি ডি এই কোণটোৰ লগত সমান দেখাব দিছে বি এ চি এই কোণটো অ'কে যিহেতু ত্ৰিভুজ দুটা সৰ্বাংগসম এতিয়া আমি লিখিব পাৰোঁ এ বি ডি ইজ ইকুৱেল এংগুল বি এ চি তাত সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ বাহু সমান বা অনুৰূপ কোণ সমান এই চৰ্ত মতে এটাক আমি চি পি চি ডি বুলি কওঁ এই চৰ্ত মতে এই বাহু দুটা আৰু এই কোণ দুটা সমান হ'ব ঠিক আছে এই ধৰণে আমি ছবি দি থকা ছবিটোৰ পৰা আমি কোনটো স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগসম দেখাম সেইটো উলিয়াব পাৰিব লাগিব তাৰপিছত বস্তুখিনি অট'মেটিক হৈ যাব আজি ভিডিঅ' এইখিনিতে সামৰিছোঁ ঠিক আছে